মৰ্ণিং আজি বিছনাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। অতি খুব বৰষুণ দি আছে। আজি হৈছে বুধবাৰ আৰু এতিয়া হৈছে আবেলি সময় 3টা বাজিছে। ভিডিঅ'টো কৰাটো বিশেষ কাৰণ হৈছে অহাকালি মাহঁত আহিব ইয়ালৈ, গতিকে বহুত ভাল লাগি আছে। বিচনাখন হৈ গ'ল ঠিক। আৰু এতিয়া মোৰ ঠিক কৰিব লগা আছে এখন বিচনা। এইবিলাক মই চব আঁতৰাব লাগিব, য'ত যি আছে এইবিলাক। হাৰমনিয়াম, কীবৰ্ড, টেডিটো থাকিব ইয়াতে। এতিয়া বনাই আছোঁ আমি নাৰিকলৰ পিঠা, আৰু মই পিঠা বনালে মোক 2জন মানুহ লাগে। আজি ব্লগটো এইখিনিতে আৰম্ভ কৰিছোঁ। আজি হৈছে নেক্সট ডে। যোৱাকালিতো কিবা কিবি অলপ কৰিলোঁ, আৰু এতিয়া মাহঁত আহি আছে, পাবহি আৰু। সোনকালে বনাব আছে আলুৰ জোল, আলু আৰু মাছৰ জোল। আজি হৈছে মাহঁত অহা নেক্সট দিনা। মাহঁত আজি পুৱাই গ'লগৈ আৰু মই ভিডিঅ' কৰিবলৈ নহ'লে যোৱাকালি, কাৰণ আমি আবেলি অলপ ওলাই গ'লোঁ আৰু বহুত ভাগৰো লাগিছিলে। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে 9টা, পুৱা 9টা বাজিছে। মই গা পা ধুই আজৰি আৰু ঘৰ মচা হৈ গ'ল। মানুহজনে মচিলে, আৰু মোৰ অকণমান কিবা এটা গা অসুখ হৈ আছে, সেইটো কাৰণে মই পৰা নাই। তেওঁ কৰিলে কামখিনি, কাৰণ আজি হৈছে কাতি বিহু। গতিকে কাতি বিহু বিশেষ বুলিবলৈ ইমান একো নাই, ৰাতিলৈ হ'ব আৰু মাহ প্ৰসাদৰ অকণমান যোগাৰ কৰিম। বাকী তুলসীৰ তলত চাকি জ্বলাম,
সেইটোৱেইতো কাতি বিহুৰ মুখ্য উদ্দেশ্য। আৰু ইয়াতেতো ধাননি পথাৰ নাই, ঘৰত থাকিলে সেইটো কৰিলোঁ হয়। বাকী ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু কাতি বিহুৰ আপোনালোক সকলোলৈকে এই পবিত্ৰ ক্ষণত শুভেচ্ছা জনাইছোঁ দেই। এতিয়া গধূলি হৈ গ'ল আৰু মই চাকি দিওঁ। যিহেতু মই অকলেই ভিডিঅ' কৰিব লগা হৈছিলে, গতিকে মই ইমান মেজাৰমেণ্টটো ভালদৰে গম নাপালোঁ। তথাপিও মই ভিডিঅ'টো কৰি ৰাখিলোঁ এইটো কাৰণে যাতে এইখিনি মই সাঁচি ৰাখিব পাৰোঁ। কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুষ্ঠানটোৱে হৈছে তুলসী তলৰ গধূলি। আধ্যাত্মিক নিয়মেৰে ভৰপূৰ এই অনুষ্ঠানত মাহ প্ৰসাদৰ শৰাই নিবেদন কৰি তুলসী দেৱীৰ নাম লোৱা হয়। ধূপ ধূনাৰ সুগন্ধি সুবাস চাৰিওফালে বতাহত বিয়পি থাকে। চুকে চুবুৰীয়ে হৰিনামৰ ধ্বনিয়ে আকাশ বতাহ কঁপায়। সঁচাই এই মনোৰম সন্ধিয়া নহয়নে? সকলোলৈকে কাতি বিহুৰ আকৌ এবাৰ বহুত শুভেচ্ছা। সকলোৰে ঘৰত লখিমী আহক, কঙালী দূৰ হওক, তাকে কামনা কৰিছোঁ। মই চাকি জ্বলাই মেলি আজৰি হৈ গ'ল।